2025টো ইমান ভাল নগ'ল, তথাপি বিদায়টো ভালদৰে দিব লাগিব বুলি আজি 31 তাৰিখে মাইজান ঘাটতে আহি গ'লোঁ। পাৰ্টি এটা সৰু মৰুকৈ কৰোঁ বুলি বছৰটো বিদায় দিবলৈ। ধুনীয়াকৈ ফূৰ্তি কৰা হ'ল, খোৱা বোৱা হ'ল আৰু নাচাও হ'ল। নাচাৰ অবিহনেনো কেনেকৈ মানে ফূৰ্তি হ'ব। মানে কিছুমানে নাচিবলৈ হয়তো বেয়া পাব পাৰে ফূৰ্তি কৰিবলৈ, কিন্তু মেইন ফূৰ্তিটো আৰু গান বজাই পিনে ধুনীয়াকৈ গানখিনি লগাব নোৱাৰোঁ, কপিৰাইট ইছ্যুৰ বাবে গানখিনি বজাই দিব নোৱাৰোঁ ভিডিঅ'টোত। এইফালে দেখিছে আৰু খোৱা বোৱা মানে ৰেডি হৈ আছে, কিন্তু তাৰ আগতে অলপমান ফূৰ্তি কৰি লোৱা হ'ল। লাহেকৈ খাবলৈ হৈ গ'ল। খোৱাতে গোটেইখিনিয়ে লগতে যিমানখিনি গৈছিলোঁ গোটেইখিনিৰ লগতে একেলগে বহি খোৱাৰ সোৱাদে বেলেগ। মানে এজন দুজন আধা আধাকৈ খালে মানে ভাল নালাগে। গোটেইখিনি যদি লগত পৰা যায় পিকনিকৰ মানে সোৱাদটোৱে এইটো। গাহৰি, হাঁহ মাংস, চালাড, তাৰপিছত এয়া ব্ৰইলাৰ মাংসও আহি গ'ল। কিন্তু গাহৰি আৰু হাঁহ মাংসৰ মাজত মানে ব্ৰইলাৰে পাত্তা নাপায়, হ'লেও খালোঁ আৰু।